নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাহুল ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'ৰ থাম্বনেইলটো দেখি আপোনালোকে গম পাইছে। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু যদি ভিডিঅ' ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বেয়া নাপাব, এই বতাহৰ কাৰণে মই ভইচ অভাৰ দিবলগীয়া হৈছে, সেইকাৰণে আপোনালোকে চাই থাকক, ভিডিঅ'টো এনজয় কৰক, আৰু বলক ভিডিঅ'টো এনজয় কৰক। সেই সোৱণশিৰি ওচৰ পালোহি। সোৱণশিৰি মানে চাউল এটা কোনফালে যাম তাকে ফোন এটা কৰি লৈছোঁ। ৰাস্তাইদি সোমাই আকৌ ঘূৰি দিলোঁ মানে সঁচাকৈ দেই। চাওকচোন সিহঁতক বিচাৰি বিচাৰি দলং আছে বহুতো মেইন ৰাস্তাইদি উঠি আহিছিলোঁ, আৰু এতিয়া আছে হোগাৰে যেনে তেনে হাইৱেত উঠিলোগৈ, আৰু এতিয়া ৰাস্তাই বিচাৰি পোৱা নাই। কোনফালে যাম কোনফালে নাযাম একো ধৰিব পৰা নাই। মই আকৌ আগলৈ কেলৈ আহিলোঁ? এইফালে ৰাস্তা আছে, তই গৈছিলি মানে यही है एक नया रास्ता। यहीं से गया था शायद, यहीं से गया था, यही भी नहीं बोल। इमान धुनिया कथा पाती আছে। क्या पढ़ रहा है ये लोग? पता नहीं क्या पढ़ रहा है। मालूम नहीं